দিন আমি সেল লাগিম সেলিং রাস্তা আমি মোটামুটি 50,000-60,000 টাকা বস্তু কিনছো মর্নিং গাইজ তো আজি ৰাতিপুৱা 7টা বাজি আছে তো আজি টোপনি হোৱা নাই কিবা লাগি আছে বাট ষ্টিল কি ফুটে ধৰে আমাৰ কি ফুটে ধৰে তাৰমানে ফুটে ধৰছে তাৰমানে বহুত দেৰি কৰিলা কেইটা বাজিল 8:18 হ'ল আমি 9টা বজাত ভাগৰ যাব লাগে লাইক টোপনি লাগিছে না টোপনি গম পাইছে নে এতে গম পাইছে নে কি ক'ব যায় গম পোৱা নাই ফুটে ধৰছি আমাৰ বেলেগ ওলাই ইয়াৰ অদৰকাৰী কাম এটা কৰিব যায় আছিলোঁ একদম অদৰকাৰী আৰু টোপনি চুপনি ফটি আমাৰ কষ্ট কৰি কেনে ৰোজাও ৰখা আছে একদম অদৰকাৰী কাম আৰু কি যে হ'ব আমাৰ ক্ৰেজ বুলি কয় ক্ৰেজ পগলা ক্ৰেজ কোনো নাই জগতত কোনো নাই বুলি যে কয় কোনো নাই ঘৰত কেতিয়াবাৰ পৰা গালি খাব ইয়াক ফোন কৰি আছোঁ ফোন চোন নুঠাই আগে ভাগে ফোন কৰি কিনে 10টা বজাত গালি পাৰি আছে মূৰে এতিয়া মই ফোন কৰি আছোঁ ফোন নাই কি কৰিবি আৰু ভাইজান কি কৰিবা মেন পগলা জলুটো আছে মেন পগলা মেন খেচাৰা মেন পগলা চবেৰ কাৰণে এইগিলা এই ৰাতিপুৱা 8টা বজাত এই দুটা মানুহ কামক মেইন যোনটো ফুটে ধৰছে মানে কৈছোঁ ফুটটো এক ধৰছি প্ৰথমতে আপুনি প্ৰথম ফুটে দিছে তাৰপৰা মোটা আছে তাৰপিছত মিঠুত থাকিছে পগলা এইগিলা চব কি যি হয় আজি বিহুৰ দিনা চালা ক'ত কিবা বিহু এইগিলা গৰু চব পূজা কৰিব লাগে নাই আমাৰ তই কি গৰু আমাৰ গৰু নাই মই আৰু গাইজ ইমানখিনি চাই থাকি কি কৰোঁ আমি গাইজ নিচিনা যেনেকৈ গাড়ী চলাই আছে মোৰ চুলি গৈছে এই চব এই কিটা বেছি এই ফুটে ৰৈছে গাইজ আধা ঘণ্টাত পৌঁছে দিছোঁ আধা ঘণ্টাত মাকা ইণ্ডিয়া যোনটো দাবিছোঁ না ইয়াতে এটা বাম্বু ফাটি গৈছে ইয়াত হাল্লা কৰি আছে ইয়াতে এটা ধৰি আহিছোঁ ব্লক কৰা বাহিৰি গৈছে গাইজ বিশ্বাস কৰা যদি মোক চিট বেল্ট দি আছে পিছফালৰ পৰা এনেকৈ ধৰি লৈছোঁ মোৰ দুইটাই মৰি নহয় মানে ই কৈছে প্লেনৰ ওচৰত যেন লাগি আছে মেঘ লাগি আছে গাইজ এইয়া পাৰ্কিং লটত যাই আছোঁ আমি বৰ্তমান আৰু টাইম চাওক এই টাইম 9টা বাজিছে পুৰা কাৰেক্ট টাইম আৰু আমি কাৰেক্ট টাইম একদম পাক্কা একদম আৰু মানে 8:30 ঘৰৰ পৰা ওলাইছিলোঁ এইখিনি মোটামুটি 1 ঘণ্টামান লাগে আগতে আধা ঘণ্টাত পৌঁছে ঘণ্টা লাগে ঘণ্টাতছে বেছি লাগে যদি অহা যায় জামুৰ টাইম কমচে কম 2 ঘণ্টা 2.5 ঘণ্টা লাগি যায় আৰু এই ৰিচিপ্টখন ল'ব লাগে ৰিচিপ্টটো লৈ লওঁ ৰিচিপ্টখনটো ল'বা দি কি আছিলো না ভিডিঅ' কণ্ডিশ্যন আছে ভিডিঅ' ৰেকৰ্ড কৰিব এলাউড নাই এই ভিডিঅ' নহয় আপোনাৰ নহয় আমি নিজৰ আমাৰ নিজৰ লৈছোঁ J9 নাই আধা ঘণ্টাত নলবাৰীৰ পৰা আহি গৈছোঁ নলবাৰীৰ ধেমালি নহয় আমি কৈছিলোঁ যে আমাৰ কষ্ট কৰি কিনে ৰাতিপুৱা এই 3টাতে ঘৰৰ পৰা ওলাইছিলোঁ যে নলবাৰীৰ পৰা ইখন চাব আহিছিলোঁ ফিলিপ KGF ৰাতিপুৱা খেলিছিলোঁ আমি ৰাতি টোপনি মাৰ নাই চিধাই আছোঁ এই সেইটো KGF একটা কোন ছিল ইয়েছ ও ইয়েস আমি তো উনি ইয়েসের বহুত ডাউন ফ্যান প্ৰথম দেখা সো KGF চেপ্টার 1 খান ইতিয়ালৈকে মই ক'ব সঁচা কথা বলে মই চাৱা নাই কিন্তু KGF বাজি ওয়ান ইটালিয়ান খাওয়াই না আমি ইটাই গম পাইছোঁ যে NSM ইটালৈকে সি KGF 1 খানে চাৱা নাই আহি কেনে ঘুমাই আছে টোপনি যায় আৰু এখন বেছি ভাল লাগিছিল কাৰণ চাউথ ফিল্ম চাৱা যেন লাগিছে কাজিয়া কিবা কিবি মাৰ এৰ পুতে বাপে হয় পুতে হয় বাপে হয় কাম কৰা উঠি যাব দিছোঁ উঠি নাযাব মোৰ গাইজ বিশ্বাস কৰোঁ যে মই টোপনি বাদ দিয়ে মই কিনো পৰা মই
চকু হাতা নাই আপুনি জানে এনেই অলপ চলপ হেৰি লাগিছে ভিডিঅ'টো আমি কালি আপলোড দিম পৰহি চাবা আৰু আমাৰ এতিয়া ইণ্টাৰভেল চলি আছে ডাইৰেক্ট মানে কি বুলি কয় এইটো হেৰি চাউথৰ ফিল্ম এই কাটি কাপ মাৰি হেন টেন চাউণ্ড ইফেক্ট ভৰ্তি চবফালে জনে জনে কি যে ভাল পায় কমেণ্ট মাৰি খালি দিয়ে আমাৰ গালি ই কি যে বেয়া গালি ৰিপ্লাই মাৰি ই গমে নাপায় কি হৈছিলে KGF কেইটো নাজানে GF চাবা মই KGF চেপ্টাৰ 1 KGF কেইটো নাজানে GF চাবা KGF চেপ্টাৰ 1 চাব লাগিব ভালকে তই তাৰ মতে সেইখন চাই আহিব লাগিব টানি পিন্ধা সিহঁতে খেদা পায় ওৱানখন নাচাওঁতে সি টুখন চাব আহিছে আজি মই চেপ্টাৰ 1 চাব লাগিব ভালকে তেতিয়া বুজি পাম এইটো এনেকুৱা হৈছে দে গাইছ অলপ পিছত কথা পাতিম মোৰটো টোপনিয়ে লাগছে ভাল এই চাউথ ফিল্ম চাই থকা যেন লাগিছে মাত ৰোজা ৰাখিছিল ৰোজা ৰখাবচোন কিন্তু যিটো ৰোজা ৰাখিছিল মই পপকৰ্ণ খাওঁ দে গাইছ মুতি হ'ব অলপ আৰু ই হাৰামি ৰোজা ৰাখা নাই ৰোজা ৰাখা নাই लोगों की लड़ाई से अपने कर्तव्यों का श्रद्धापूर्वक और शुद्ध अंतःकरण আমি একদম লাষ্টত ইম'চনেলি ধমাকা এটা দিব আহিবি বুলি যে কৈছে আহতো আহিবই তো 4 বছৰ পৰা ৰখি আছে আহিব কাৰণে ৰখি আছে আহিব জল্দি জল্দি আহি খাই মানে কি ইম'চনেল ধমাকা দিব ইম'চনেল ধমাকা লাষ্টত মোৰ বেয়া লাগি আছে মনটো কিন্তু ধমাকা ইম'চনেল ধমাকা আৰু মজা 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 कुछ बोलेगा खत्म वो कांचू बा अच्छा कांचू बा ये मोरिया का कांचू गाइस আমি आता बस ये कांची सर वो कांचू का আসলে মরে যাওয়া আছে না মরে যাওয়ার কারণে মতো বেলা গেল তাহলে কাंचू হয়ে গেল জি অবস্থা এটা আমাদের ভিলিয়ানটো এই সঞ্জয় দত্ত আছে তো ভিলিয়ানটো আমার ভাল লাগে এক্টরটাও ভাল লাগে আদি না ইও মরলা তো এক্টরও মরলা ভিলিয়ানও মরলা সব মরে গেল খন্ডেকটো মারা গেল ফ্যামিলিও মারা গেল আমি কি মারা গেল 3 বছৰ ধৰি এম্পায়াৰটো বনালা কিটো ভাঙি সব ভাঙে লাষ্টত কোনে বাচলা এটা কোম্পানীৰ প্ৰাইম মিনিষ্টাৰ বাচলা সেইটো কাৰণে ফিল্মখন ভাল লগা নাই মনটো বেয়া লাগি আছে কি নাম কি নাম তাই रवीना खानदान ৰবীনা টণ্ডনে বাচি ৰবীনা টণ্ডনে বাচি গ'ল বাকী চব মৰলা সেইকাৰণে বেয়া লাগিছে क्या हुआ था कहानी हाँ भाई কালি ব্লগটো দিম কালি দিম उल्टे हमारा जानते हम भुरिया के ऊपर लिखते ही लोगे आते ही তারপর আমাক সিটি দিন আমি সেল লাগিন সেলিং রাস্তা আমি ফুল এক্সিস্ট দি ফুল এক্সিস্ট আ रहा है গাইস আমি নল হেফাল দিছে আমি হেফাল দিছো আমি যে গাঁৱলীয়া মানুহ আব মানুহ তো ৰখি আছে না না আমি প্ৰথমবাৰ আমি নলবাৰী পৰা আগনা মানে তুমি অৱস্থা তো তো ৰখি আছো ঠিকই জায়গা আমি এতিয়া নিচিমুখ ফুৰিব চেনিছিনা আমি নামটো যাম মানে সিমৰ স্কুল আছে স্কুলত আমি থৈ যাবলৈ কোচিং চেণ্টাৰ এইটো নহয় এইটো আগত তো ইয়াক থৈ আমি যাম দুইটা শিলং যাম মেঘালয় লৈ যাম আমি যাম এটা চেৰাপুঞ্জী আৰু নিচিমুখ ক্লাছত নামি থৈ দিওঁ তই ভালকৈ পঢ়বি পঢ়া শুনা ভালকৈ কৰবি ইমান কষ্ট কৰি বুঢ়ে বয়সত নাম ডিগ্ৰী ভালকৈ নলৈ কিন্তু তো গাড়ী লৈ যাম গাইজ আমাৰ ল'ৰাটো গুচি গ'ল ষ্টুডেণ্টটো এয়া বেগ লৈ কিনে গৈছে বাই বাই মই এতিয়া ষ্টুডিঅ'ত যাওঁ ষ্টুডিঅ'ত অলপমান কাম আছে তো কামখিনি কৰি পেলাই উই উইল মিট ইউ সুন যোৱা ভালকৈ পঢ়া ঠিক আছে পঢ়া শুনা ভালকৈ কৰিব পইচা ঠিক আছে আমি চাই ল'ম বাবু ভালকৈ পঢ়বি দেই বাই বাই দি যা বাই বাই দি যা সন্মান কৰবি ছাৰক এই যাওঁগে ভাল ফোন খোয়া আপোনালোক আমি বিয়াত মানে ফটোশ্বুট ভিডিঅ'গ্ৰাফি কৰোঁ তো আপোনালোকৰ যদি বিয়া সভা মিটিং চিটিং থাকে তো আমাক কণ্টেক্ট কৰিব পাৰে আমি ভাল ভাল ফটো তুলি দিম আৰু এই ফটোবিলাক এই ফটোবিলাক কেনেকুৱা তুলো যদি চাব মন আছে আমাৰ ইনষ্টাগ্ৰাম আইডিবিলাক ডিছক্ৰিপশ্যনত দিয়া আছে ইংলিছ গো এণ্ড চেক দ্য ডেছক্ৰিপশ্যন এণ্ড ফ'ল' মি একবাৰ দি আমাৰ অসম চৰকাৰলৈ এটা অনুৰোধ আছিল যে এইবিলাক বজাৰবিলাক যে আছে এইবিলাক ৰাস্তাৰ পৰা অকণমান উঠাই কিনে অলপ বেলেগ চাই দিব লাগে আপুনি কিবা ক'ব অসম চৰকাৰ কয় ডাইৰেক্ট নহয় অসম চৰকাৰ মিউনিচিপালিটিক কয় সি হেমন্ত দাক নকয় কৰি দিব মামা প্লিজ আমাৰ কথাটো শুনক আমি গাড়ীখন নিবৰ কাৰণে জাগা নাই আমি এনেকৈ লাগি আছে আমি ডিভাইডাৰ উঠাই দিওঁ মামা জাগা নাই ৰিক্সাৱালাটো গাড়ীখন মামা আই লাভ ইউ মামা শুনক মামা আই লাভ ইউ সেইটো আপোনাৰ নেৰিমৰ পৰা আহি আপোনাৰ হাতীগাঁও
এইফালে গ'লে ভাটিকা পাওঁ আৰু মানে এইখিনি জেগাত এনেকুৱা মানে ভিৰ বজাৰবিলাক আহি ৰাস্তা পাইছে আৰু কেইদিনমান পিছত এইফালে বাইকো যাব নোৱাৰে বজাৰ আহি কিনে এইখিনি পাইছেচোন এইখিনি এখন মাৰুতি যাব জেগা আছে এনেকৈ নহয় অলপ বুজিব লাগে একো মাথাত না যিয়ে নহয় গাইজ আমি নেচিমক বৰ্তমান নামাই দিলোঁ এই গৰুটোক খুৱাবলৈ যাই আছোঁ এতিয়া মই ৰোজা ৰাখিছোঁ ঠিক আছে নমস্কাৰ মোৰ ভোক লাগিছে মই কিবা খাই ল'ম মামা এই চাওক ডিবেডৰ কি খেলা খেলা ডিবেডৰ ওপৰত থাকিত আছে এই হ'ল আমাৰ অসম এইখিনি নেচিম ৰিপৰ্টাৰ আপুনি যদি অকণমান যদি কষ্ট কৰি যদি এটা পাৰ্কিং বনাই দিয়ে এইবিলাকৰ কাৰণে বনাই দিয়ক আমিতো আপোনালোকে জানে কি আমি এটা বিয়া শ্বুট কৰি থাকোঁ ফটোশ্বুট এনে কৰি থাকোঁ আমাৰ ইনষ্টাগ্ৰামত যদি কানেক্ট কৰিছিলে তেতিয়া গম পাই গ'লোঁ তো এতিয়া আমি যাই আছোঁ এটা লাইট ল'বৰ কাৰণে লাইক অক্টা বক্স থাকে যে অক্টা বক্স কি হয় কি নহয় আপোনাক মই দেখাম এতিয়া তো গাইজ আমি মোটামুটি 50,000-60,000 টকা বস্তু কিনিছোঁ মানে ডিছকাউণ্ট দিয়ে 500 টকা ডিছকাউণ্ট নিদিয়ে গাইজ আমাৰ আজি এইটো অক্টা বক্স আমাৰ দাদাটো আজি ফিটিং কৰি আছে তো ফিটিঙৰ নামত কেপি আৰু 500 টকা যদি কোনোবা যদি কিবা লাইট চাইট ফিটিং কৰিব লগা আছে দাদাক কণ্টেক্ট কৰিলে এইগিলা বেয়া কথা দেই এইগিলা বেয়া কথা গুৱাহাটী চবতকৈ বেষ্ট ৰেট ইয়াতে পাই কিনে মই বেলেগ দোকান আজিলৈ কিনা দেখাই নাই যিমান উপায় নাই ক'বাতো লাগবই বেষ্ট ৰেট বুলি কিনে নলিবা আৰু ইচ্ছা বাৰু সঁচাকৈ কিন্তু বেষ্ট ৰেটে দেই মই উঠি আহোঁ তো গোটেই গুৱাহাটীৰ যিমান দোকান আছে চবতে সুধি লাজা যায় কিনে এতেই পাওঁ কমন এটলিষ্ট 2-3,000 ডিফাৰেঞ্চ আছে পাওঁ তাৰমানে জেনুইন পাওঁ তাৰমানে হয় না আজি চব বক্সটো লগাই দিছোঁ এইটো মই আৰু আজিতো চব বক্সটো দাদাই লগাই দিলে এনেইতো 500 টকাকৈ লয় কিন্তু আজি আমি এটা কেপি এটা কৰি দিছোঁ দুটা অঁ অ'কে হৈ